নমস্কাৰ, কি খবৰ আপোনালোকৰ? আৰু হাতত কলম কটাৰী লৈ তামোল এটাও লৈ লৈছোঁ লগত, তামোল মেইন। অ' মা পাণ লৈ আৰু ইফালে পুৰাটো লুঙা মাৰি আছে, লুঙা মানে বান্দৰী মাৰি আছোঁ। আমাৰ ঘৰত আম গছ নাই, এইটো আম পুলি ৰুইছোঁ আৰু এইটো মানে লুঙা মাৰিছোঁ ছাইডত। আৰু এইবিলাক হৈছে মই ৰোৱা সাঁচি, দেখিছেনে? আপোনালোকে বহুতে হয়তো চিনি নাপায় সাঁচি মানে কি। সাঁচি মোবাইলৰ কাষলৈকে সাঁচি দি থৈছোঁ। আৰু এইফালে আমাৰ মায়ে তামোল কাটি আছে, তামোল ৰুইছোঁ আৰু তামোল চাব নেকি আমাৰ ঘৰত? ঘিউ কচু চব ৰুইছোঁ, সেইবোৰ মাৰ খেতি বোলে। এজোপা তামোল, দুজোপা তামোল, ঘিউ কেঁচু, জলকীয়া চাং দি থৈছে মায়ে। 4 বছৰ হৈ গৈছে, 5 বছৰ বয়স হৈছে। সঁচাকে নেকি এজোপা? জলকীয়া লাগি আছে ওপৰত। এবাৰ সেই টেঙা ডালটো মৰি গ'ল কাৰণে কাটি দিলো, এতিয়া কেইবছৰ হ'ল মা? 5 বছৰ নেকি? 5 বছৰ হৈছে আৰু 4 বছৰ পৰি গৈছে। 4 বছৰ জলকীয়া খায়ে আছো। জলকীয়া লাগি আছে দেই, বহুত জলকীয়া লাগিছে। চব জলকীয়া গছৰ বয়স কিমান মই এজোপা মৰিলেহে গম পাম। এতিয়া আমাৰ মায়ে মানে ক'ব বিচাৰিছে এইটো 4 বছৰ হ'ল ন, 4 বছৰলৈকে এতিয়ালৈকে যি আছে এনেকে চাং বনাই দিছে ওপৰত। তলত গোবৰ দি দিওঁ, তলত গোবৰ দি দিয়া, ওপৰত আছে টেঙা জোপা। পানী দি থাকো। আমাৰ মায়ে পুৰা খেতি কৰিছে, মাৰ খেতি চব কেনেকুৱা জ্বলা আকৌ জলকীয়া জোপা। জলকীয়া চব কেনেকে লাগি আছে। আৰু আমাৰ ঘৰত বস্তু এটা আছে, এজোপা গছ। এইযোৰ আমাৰ ভণ্টিয়ে ৰোৱা বোলে নুনী গছ। কোনে কোনে নুনী খাইছে আপোনালোকে কমেণ্ট কৰিব। নুনী নাই নেকি? এইয়া নুনী চব। এইজোপা নুনী গছ ওপৰত পকি আছে। সেইখিনি নুনী আচলতে পকি আছে। এইখিনি নুনী গছ, এইখিনি নুনী গুটি পকিছে। আমাৰ ভণ্টিহঁতে খায়, কিন্তু মই ইমান ভাল নাপাওঁ। আৰু এয়া হৈছে নুনী গুটি। আৰু এইটো নৰসিংহ ৰুইছোঁ দেই, আপোনালোকে যাতে আহিলে খাব পাৰে। চাটনি আৰু এই আমাৰ কি আছিলে আচুৰ্যদায়ে গোৱা কি বকেন পাহৰি থাকিলে কি ভেলি আছিলে, বগেন ভেলি। এইজোপা হৈছে বগেন ভেলি, ফুলি আছে। আৰু এইফালে চব সাঁচিয়ে সাঁচি খালি। এইফালে মা মানে চজিনা বিলাহীয়ে, কণ বিলাহীয়ে দাইলে বনাইছে। তাৰপৰা ভেকুৰী গুটি ফ্ৰাই, এটা লোকেল কণী। মানে তামোল এটা লৈ যা, মজা লৈ খা। এইকেইটা আমাৰ মায়ে বৰ জেং কাম এটা কৰিছে। এইটো টেমা যেন কি আছে গম পাই নাপাবগে। এইটো বৰ ডেঞ্জাৰ বস্তু। খুলি আমাক মাটি কেঁচু বৰশী বাম গধূলি, মাগুৰ মাছ আনি এইটো মাটিত হয়। কেঁচু মায়ে মানে বৰশী পাতিব, আৰু বৰ ডাঙৰ ডাঙৰ মাগুৰ মাছ লাগে। মই আপোনালোকক দেখাম বাৰু মাগুৰ মাছ। গোপালে কামত ব্যস্ত নাই, ভেদাইলতা পোৱাত ব্যস্ত, হয় নাই? ঘৈণীয়েকক ভেদাইলতাই মাছে খুৱাব আজি বোলে। যিয়ে নহওক ঘৰত ইটো সিটো কাম কৰি আছো। আপোনালোকেও ধুনীয়াকৈ মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি আছে, সেনেকৈ মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি থাকিব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানে, সকলোকে অন্তৰৰ পৰা বাই বাই।